নমস্কাৰ জনালোঁ সকলোকে। পোনপ্ৰথমতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা জনালোঁ। ইয়াত দেখিছে নহয় চিৰা, লাড়ু, পিঠা, মিঠাই সকলোখিনি যে যোগাৰ কৰিছোঁ, ভিডিঅ' আৰম্ভণিতে দেখি হয়তো নিশ্চয়কৈ ধৰিবই পাৰিছে যে আজি আমাৰ ঘৰত আলহী আহিছে। আজি ন কইনা আহিছে আমাৰ ঘৰত বিহু খাবলৈ বুলি, আৰু মামাহঁত আহিছে আজি আমাৰ ঘৰত। আৰু ৰাতিপুৱাই ব্ৰেকফাষ্টটো খাম বুলি ক'লে আৰু খাই ঘৰলৈ যাব বোলে। আৰু মামাই মানে সকলো বস্তু বাছ বিচাৰ কৰিহে খায়, সেইকাৰণে ৰাতিপুৱাই যিহেতু ব্ৰেকফাষ্টটো অকণমান চিম্পুলভাৱেই বনালে। আমাৰ আজি নতুন আলহী দেই, নতুন কইনা আহি গ'ল। একেবাৰে ধুনীয়া কইনা, দৰা ধুনীয়া বিহু ড্ৰেছত আহিছে ন। দৰা একেবাৰে দেখিছে আমাৰ নতুন দৰা কইনা দেই, তাতে আকৌ বিহুত আহিছে, বিহুৰ সাজত। আৰু এইফালে এইজনী মাইনাকো দেখুৱাই দিছোঁ। কি নাম তোমাৰ? কংকনা ডেকা। এইফালে দেখুৱাই দিছোঁ মামা, এইফালে মহতা। আৰু এই ভিডিঅ'টো যে গৰু বিহু দিনাখনৰে হয়, গৰু বিহু দিনাখনেই আহিছিলে মামাহঁত, মোৰ দিয়াহে হোৱা নাছিলে। আৰু এইবাৰ বিহুত আকৌ আমাৰ পিঠা লাড়ু বনোৱাই নহ'লে নহয়, বিহু যোৱাৰ পিছতহে এতিয়া বনাব লাগিব। আৰু এয়া আমাৰ বাহঁত ভিনদেউহঁতো আহিল, আজি বাহঁতকো ভাত খাবলৈ মতা হৈছে। আৰু মোৰ মাতটো ইগন'ৰ কৰিব, একেবাৰে চৰ্দি জ্বৰত সেইদিনাখন মানে অৱস্থা নাছিলে। আমি বিহুত মেখেলা চাদৰ পিন্ধি আছোঁ। গৈছিলোঁ সেইকাৰণে তাতে সুবিধাজনক নহয় আৰু মানে মেখেলা চাদৰ পিন্ধা। আমি এতিয়া মোৰ জ্বৰ, গা একদম মুখখন নাচাব, মুখখন বেয়া হৈ আছে, তো বিহু বুলি কাপোৰযোৰ পিন্ধি লৈছোঁ। এই আমাৰ কাকো আহিয়ে তাই দেখিছে নাই, ৰুচি একেবাৰে লৈয়ে ল'লে হাতত। তাৰপিছত এয়া অকণমান ময়ো টেষ্ট কৰি চালোঁ, যিহেতু আলহীৰ লগত কথা পাতোঁতে নিজৰ কাৰণে লোৱাই হোৱা নাছিলে। আৰু মায়ে ককায়েকক গামোচা পিন্ধাই সেৱা কৰোঁতেই ইম'চনেল হৈ গ'ল। আৰু এয়া আমাৰ ডাঙৰ মামা দেই, ডাঙৰ মামাৰ তলতেই মা, আৰু আজি বিহু বুলি আহিছিলে। মায়ে সেৱা কৰিলে ককায়েকক, কৰি পেলাই ইম'চনেল হৈ গৈছে, কান্দিছে। এইফালে ন বোৱাৰীৰ কাষত গৈ আছে দেই। অঁ, এইবাৰ আমাৰ নৱ বোৱাৰীয়ে সেৱা কৰিছে দেই। ঘপককে মোকো পিন্ধাই দিলে। থেংক ইউ দেই, থেংক ইউ, ৱেলকাম। ভালদৰে থাকা সদায়। বহুত ভাল লাগিলে বিহুৰ দিনাখন। আৰু মোৰ মাতটো ইগন'ৰ কৰিব দেই সকলোৱে। এয়া দেখিছেনে আমাৰ ন কইনাই সকলোৰে বিহুলৈ বিহুৱান লৈ আহিছে। এই আৰু ইমান যে ভাল লাগিছে সঁচাকৈ, বিহুৰ দিনাখন এই গামোচাখনৰ মূল্যটো সঁচাকৈ বহুত বেছি ভাল লাগে, যে বিহুৱান দিছে আৰু বিহুৰ গামোচাখন পোৱাৰ মানে সুখটোৱে বেলেগ হয়। আৰু তাতে ন কইনাই দেখিছেনে আমাৰ সকলোকে আকৌ ইমান ধুনীয়াকৈ গলত পিন্ধাই দিছে। সঁচাকৈ আমাৰ ন কইনা দেখিছেনে ইমান বেছি ধুনীয়া হয় আৰু মৰমীয়ালো হয় দেই, সকলোৱে মৰম দিব। আৰু মামাহঁত দৌৰা দৌৰি যাব ওলাইছে, ভাত খাবলৈ কৈছোঁ, কিন্তু মামাহঁতে ভাত নাখায়, কাৰণ ঘৰলৈও যাব। আৰু এয়া মোৰ ফালৰ পৰাও ন কইনাক এটা সৰু উপহাৰ দিলোঁ। এবাৰ খবৰ দিবা তোমালোক আহিলে। পেহীয়েক আৰু কি হ'ব, ভাগিছিল লগত ভতিজা কথা পাতি আছে। এয়া দেখিছে নাই, কথা শেষেই হোৱা নাই। মামাহঁত আকৌ ঘাই ঘৰত যাব। বাই বাই। আৰু এয়া বাহঁতো আহিলে, আৰু গৰু বিহুৰ দিনাখনেই বাহঁতো যিহেতু আহিছে, সেইদিনাখনেই আমাৰ সেৱা পৰ্ব চলিছে, গিফ্ট দিয়া। আৰু দাদাহঁতে মানে মামাকহঁতে আগতীয়াকৈ ইছুৰ বাৰ্থডে দিনাখনেই আইনী কাকুহঁতকো একেলগেই বিহুৰ গিফ্ট দি দিছিলে। ভিডিঅ' বনোৱা ৰাখিছিলোঁ, কিন্তু দিয়াহে নহ'ল, এডিটিং কৰা সময়ে নাপাওঁ। এয়া সৰু সৰু উপহাৰ সকলোকে অকণমান অকণমান দিছোঁ, আৰু ডাঙৰৰ আশীৰ্বাদ মৰম লৈ লৈছোঁ, বাকো দিলোঁ। আৰু এয়া ভিনদেউহঁতেও মালৈ আনিছে
সকলোৰে কাৰণে আনিছে, আমাৰ সকলোৰে কাৰণে। আৰু মায়ে আকৌ আমাৰ আকৌ ঘৰত কি হয় জানে, দাদায়ো বেলেগকৈ দিয়ে, মাৰ পৰাও লওঁ, কাৰণ মানুহ একেটাই হয়, গিফ্ট ল'বলৈ গিফ্ট পাই সকলোৱে ভাল পাওঁ যিহেতু সকলোৰে পৰা এটা এটাকৈ লৈ থাকোঁ। তাৰপিছত ময়ো দিলোঁ, আকৌ মায়ে আকৌ বা মোক আকৌ পইচাও দিছে। এনেকৈয়ে মৰমবিলাক চলি থাকে, দাদায়ো দিছে এতিয়া আকৌ। আৰু জেঠাইকে সেৱা কৰিব দেই। তুমি আৰু শেষত সকলোৱে মিলিজুলি তৃপ্তিৰে এয়া এসাঁজ খাই আছোঁ। আৰু আজিলৈ আহিছোঁ দেই।